নমস্কাৰ, মোৰ চেনেল আসাম এক্সাম GK লৈ সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটি কুৱেশ্যন হৈছে অসমত বাধ্যতামূলক শিক্ষা আইন কিমান চনত বলবৎ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1926 চনত। কুৱেশ্যন নম্বৰ 2, অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয় স্থাপন হোৱা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে গুৱাহাটী। কুৱেশ্যন নম্বৰ 3, স্বাধীন অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয়ৰ নাম কি? ইয়াৰ উত্তৰ হৈছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়। কুৱেশ্যন নম্বৰ 4, আহোমসকলে কেতিয়াৰ পৰা ৰাজ্যত শিক্ষাৰ প্ৰচলন কৰিছিল? ইয়াৰ উত্তৰ হৈছে ত্ৰয়োদশ শতিকাত। কুৱেশ্যন নম্বৰ 5, প্ৰথমবাৰৰ বাবে অসমত কিমান চনত ইংৰাজী বিদ্যালয় স্থাপন হৈছিল? ইয়াৰ উত্তৰ হৈছে 1834 চনত। কুৱেশ্যন নম্বৰ 6, অসমত স্থাপন হোৱা প্ৰথমখন ইংৰাজী বিদ্যালয়ৰ নাম কি? ইয়াৰ উত্তৰ হৈছে গুৱাহাটী ছেমিনাৰী। কুৱেশ্যন নম্বৰ 7, অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰা বিদ্যালয়খনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কটন কলেজিয়েট স্কুল। কুৱেশ্যন নম্বৰ 8, অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষা অনুমতি দিয়া বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কলিকতা বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 9, কিমান চনত অসমৰ শিক্ষানুষ্ঠানৰ পৰা অসমীয়া ভাষা অপসাৰণ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1837 চনত। কুৱেশ্যন নম্বৰ 10, অবিভক্ত অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়ৰ নাম কি? ইয়াৰ উত্তৰ হৈছে লেডি কিন কলেজ। আজিৰ ভিডিঅ' ইমানেই। এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সকলোৱে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ধন্যবাদ।